নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে প্ৰত্যেকে সহযোগ কৰিব আৰু যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ চায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এই ভিডিঅ'ৰ জৰিয়তে BTR শিক্ষক নিযুক্তি সম্পৰ্কে গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। বহুতে এইকেইদিন কমেণ্ট কৰি আছে যে BTR শিক্ষক নিযুক্তিৰ ওপৰত ভিডিঅ' বনাব লাগে আৰু মই বিষয়বস্তুখিনি বিশ্লেষণ কৰি আগবাঢ়িছোঁ। BTR শিক্ষক নিযুক্তি কেতিয়া হ'ব, কিমান অপেক্ষা কৰিব লাগে প্ৰাৰ্থীসকলে, বিশেষকৈ যিসকল প্ৰাৰ্থী টেট পাছ কৰি বহি আছে আৰু কিমান অপেক্ষা কৰিব লাগিব, চৰকাৰে কিমান দিন তেওঁলোকৰ ৰং চাব, কিমান দিন তেওঁলোক অপেক্ষা কৰাব, বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়া বৰ্তমান উদয় হৈ আছে। অৰ্থাৎ ক'বলৈ গ'লে হতাশাগ্ৰস্ত প্ৰাৰ্থীসকল আশা যেন তেওঁলোকৰ এতিয়া নাইকিয়া হৈ গৈছে। টেট পাছ কৰিলে বহু কষ্ট কৰি, ক'বলৈ গ'লে 2012, 2019, 2021 আৰু 2023 স্পেচিয়েল টেট তথা BTR টেট পাছ কৰিলে। তাৰপিছতো চৰকাৰৰ কোনো গুৰুত্ব নাই। যদিও চৰকাৰে কৈ আহি আছে গুণগত শিক্ষাৰ কথা, কিন্তু সেইটো এটা ফুটুকাৰ ফেন যেন পৰিলক্ষিত হৈছে। যিটো সময়ত টেট পাছ কৰা প্ৰাৰ্থীসকলক নিযুক্তি দি গুণগত শিক্ষা প্ৰদান কৰিব লাগিছিল BTR চৰকাৰে, সেই সময়তে 99 আৰু 6 মাহ শিক্ষকসকলক নিযুক্তিকৰণ কৰি এই টেট পাছ কৰি থকা প্ৰাৰ্থীসকলক যেন বঞ্চিত কৰি থকা পৰিলক্ষিত হৈছে। NCT ৰুলছ মতে টেট পাছ কৰা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিব লাগে, কিন্তু এতিয়ালৈকে না নিযুক্তি ব্যৱস্থা কৰিছে না বিজ্ঞাপন খুলি দিছে। আমি আপত্তি কৰা নাই 99ক দিয়াটো বা 6 মান্থৰ যিসকলে চাৰ্ভেসকল কাম তেওঁলোকেও দিয়ক, সেইটো আমি আপত্তি কৰা নাই, যিহেতু এইটো এটা গভমেণ্টৰ বা হাইকোৰ্টৰ নিৰ্দেশনা আছে, গতিকে আমি সেইটোও আপত্তি কৰা নাই বা আমাৰ তাত বিৰোধিতা নাই। কিন্তু তাৰ সমান্তৰালকৈ যদিহে টেট পাছ কৰা প্ৰাৰ্থীসকলক বঞ্চিত কৰি থকা হয়, সেইটো নিশ্চয় অন্যায় বুলিয়ে ক'ব লাগিব। কাৰণ টেট পাছ মানে চাকৰি নহয়, সেইটো আমি জানো। চৰকাৰে এইটো কথা কৈ আহি থাকে, টেট পাছ মানে চাকৰি নহয়, বেলেগ বেলেগ বিভাগত তেওঁলোকে প্ৰিপাৰেশ্যন চলাব লাগে। কিন্তু এইটো নহয় যে টেট পাছ কৰি থকা প্ৰত্যেককে বঞ্চিত কৰিব। যিসকলৰ যোগ্যতা আছে বা যিসকলে ক্ৰাইটেৰিয়াত তেওঁলোকে পোৱাটো আমি বিচাৰোঁ। আৰু এখন সমাজত প্ৰত্যেকেই ব্যক্তিগত খণ্ড বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়াব নোৱাৰে আৰু প্ৰত্যেকজন অভিভাৱক অভিভাৱিকাই গুণগত শিক্ষা বিচাৰে। তেনে পৰিপ্ৰেক্ষিতত BTR যিটো শিক্ষা ব্যৱস্থা এতিয়া বৰ্তমান যেন বহু পিছ পৰি গৈছে। আমি গুণোৎসৱৰ ফলাফল দেখিলেই গম পাইছোঁ এইবাৰ। তেনে পৰীক্ষা চৰকাৰে কিয় হেমাহি কৰি আছে সেইটো আমি বুজি পোৱা নাই। প্ৰাৰ্থীসকলৰ বাৰম্বাৰ হেঁচা বা চৰকাৰৰ সৈতে আলোচনা কৰি বা আন্দোলন কৰি এই ক্ষেত্ৰত কোনো সঁহাৰি পোৱা নাই। আজি 2-3 বছৰ ধৰি SIU অহা নাই বুলিয়ে এটা শব্দ আমি শুনিবলৈ পাই আহি আছোঁ। কেতিয়া SIU আহিব আৰু কেতিয়া নিযুক্তি পাব, এই বিষয়ে এতিয়া বিভিন্ন আলোচনা। সঁচাকৈ পাবনে BTRৰ যিসকল টেট পাছ কৰা প্ৰাৰ্থী এতিয়া বহি আছে তেওঁলোকে নিযুক্তি পাবনে? BTRৰ ছাত্ৰ ছাত্ৰীসকলে গুণগত শিক্ষা লাভ কৰিবনে? বিভিন্ন এতিয়া প্ৰশ্ন। আমি চৰকাৰক দাবী জনাইছোঁ, আপোনালোকে নিযুক্তি দিয়ক সোনকালে। যদিহে সমাজৰ গুণগত শিক্ষাক আমি দিব বিচাৰোঁ, যিখিনি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী তেওঁলোকেতো আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াব নোৱাৰে। গতিকে এইখিনি ছাত্ৰ ছাত্ৰীক আমি যদি দেশৰ ভৱিষ্যত বুলি ভাবি লওঁ, তেতিয়াহ'লে আপোনালোকে সোনকালে নিযুক্তি দিয়ক আৰু যিসকলে টেট পাছ কৰিছে তেওঁলোককো সকাহ দিয়ক। কাৰণ টেট পাছ কৰাটো ইমান ইজি নহয়। বহুতেই সপোন ৰচে যে এজন প্ৰকৃত শিক্ষক হ'ব। বিভিন্ন ক্ৰাইটেৰিয়া পাছ কৰি টেট পাছ কৰিবলগীয়া হয়। তাৰ পৰিপ্ৰেক্ষিতত যদি চৰকাৰে নিযুক্তি নিদিয়ে তেতিয়াহ'লে সেইটো কিমান দুখ সেইটো প্ৰাৰ্থীসকলে বুজি পায়। এইটো চৰকাৰে কেতিয়াও এইটো উপলব্ধি নকৰে। গতিকে আজি আমি ভিডিঅ'টো এই কাৰণে আগবঢ়াব লগা হ'ল যে কিমান দিন আৰু অপেক্ষা কৰাব।
এতিয়া লাহেকৈ ইলেকশ্যনে আহিল, তাৰ আগত নিযুক্তি পাবনে নে 2024 বৰ্ষলৈকে আকৌ অপেক্ষা কৰিব লাগিব? প্ৰক্ৰিয়াৰে চৰকাৰে নিযুক্তি দিবনে? প্ৰমোদ বড়ো ডাঙৰীয়াই সাংবাদিকৰ আগত কৈ আহি আছে SIO অহা নাই, SIO আহিলে আমি 7 দিনৰ ভিতৰত, এমাহৰ ভিতৰত আমি দি দিম। কিন্তু প্ৰক্ৰিয়াতে SIO আহিছে নে অহা নাই আমি জানিব বিচাৰোঁ। আৰু আপুনি সঁচাকৈ নিযুক্তি দিবনে আমি সেইটোও জানিব বিচাৰোঁ। কিমান দিন আৰু অপেক্ষা কৰাব? সেই 2019 চনৰ পৰা আপুনি চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দিমকৈ আহি আছে, কিন্তু আজিলৈ প্ৰক্ৰিয়াতে LP আৰু UPৰ ক্ষেত্ৰত প্ৰকৃত নিযুক্তি আপুনি দিলেনে? সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন আহি পৰিছে। আমি এইটো কোৱা নাই যে সকলোকে নিযুক্তি দিয়ক, কিন্তু সম্ভৱ অনুযায়ী আপোনালোকে যিহে নিযুক্তি দিয়ে তেতিয়াহ'লে টেট পাছ কৰা প্ৰাৰ্থীসকলেও উপকৃত হ'ব আৰু গুণগত শিক্ষাও ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব। আপোনালোকে 6 মান্থৰ ওপৰতে বেছিকৈ গুৰুত্ব দি থকা যেন পৰিলক্ষিত হৈছে। যিটো সময়ত NCT ৰুলছ মতে টেট পাছ কৰা প্ৰাৰ্থীসকলক বেছিকৈ অগ্ৰাধিকাৰ দিব লাগে, সেই সময়তে মানে কি 99 আৰু 6 মান্থৰ মানে কি সেইখিনিৰ ওপৰতে গুৰুত্ব দি থকা যেন পৰিলক্ষিত হৈছে। আমি বিৰোধিতা কৰা নাই, আপোনালোক যদি তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে বা যোগ্যতা আছে দি দিয়ক, সেয়াত বিৰোধিতা কৰিবৰ কোনো প্ৰশ্ন নাই। তাৰ সমান্তৰালকৈ টেট পাছ কৰা প্ৰাৰ্থীসকলকো নিযুক্তি দিব লাগে। তাৰ কাৰণে আপোনালোকে অতি সোনকালে ব্যৱস্থা কৰক। আমাৰ BTRৰ হৈ পাছ কৰা প্ৰাৰ্থীসকলক আমি আহ্বান জনাইছোঁ। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে নিযুক্তি কাৰণে মেমৰেণ্ডাম দিও আমি মানে কি ফলাফল পোৱা নাই। গতিকে BTRৰ যিখিনি ছাত্ৰ ছাত্ৰী বা পাছ কৰা প্ৰাৰ্থী তেওঁলোকৰ মুখলৈ চাই কিনে আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে সোনকালে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। যদি আৰু 2-3 মাহ দেৰি হয় তেতিয়া হয়তো 2023 বৰ্ষত নিযুক্তি নাপাব, আৰু তেতিয়া নাপালে হয়তো 2024 বৰ্ষত যিহেতু ইলেকশ্যন আহি আছে তাৰ আগতো নিযুক্তি দিয়া সম্ভৱ নহ'ব, কাৰণ ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা কদপ লাগিলে হয়তো চৰকাৰ আপোনালোকে নিযুক্তি দিব নোৱাৰিব। তেনেকুৱা হ'লে আৰু 6 মান্থ গুচি যাব 24-ৰ। গতিকে এইখিনি সময়ত যদি নিযুক্তি দিয়া নহয় তেতিয়াহ'লে আকৌ প্ৰাৰ্থীসকল হতাশ হ'ব। হতাশ হোৱাটো স্বাভাৱিক। আমি এইটোৱে আহ্বান জনাইছোঁ, খুব সোনকালে নিযুক্তি দিয়ক। সকলোকে সমান দৃষ্টিৰে চাই আমি 99কে দিয়ক বা 6 মান্থকে ৰেগুলাৰ কৰা, যি কৰে যি নকৰে আমি সেইটো ক'ব যোৱা নাই। তাৰ সমান্তৰালকৈ টেট পাছ কৰা প্ৰাৰ্থীসকলকো নিযুক্তি দিয়ক। এইটো আমাৰ কাটৰ আহ্বান আপোনালোকলৈ। পৰিৱৰ্তনৰ শ্লোগানেৰে আপোনালোকে চৰকাৰ গঠন কৰিছিল, গতিকে বহু আশা কৰি আপোনালোকক চৰকাৰ গঠন কৰাৰ সুযোগ দিছিল। স্পেচিয়েলি শিক্ষা বিভাগটো উন্নত হোৱাটো আমি প্ৰত্যেকেই বিচাৰোঁ। এতিয়া বহু বিদ্যালয় এজনীয়া শিক্ষকৰে চলি আছে, তেনে পৰিপ্ৰেক্ষিতত এতিয়ালৈকে নিযুক্তি কিয় ইমান পলম হৈ আছে সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন এই সময়ত উদয় হৈ আছে। গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ, খুব সোনকালে নিযুক্তিৰ ব্যৱস্থা কৰক। ইতিমধ্যে অসম চৰকাৰে আকৌ বিজ্ঞাপন মুকলি কৰি দিয়াৰ কাৰণে যোজা চলাই আছে। তাৰ সমান্তৰালকৈ BTRৰো প্ৰাৰ্থীসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। যদিও ইয়াৰ আগতে 416টা পোষ্টত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল, কিন্তু সেইটো কিবা অসুবিধাৰ কাৰণে সেইটো সম্ভৱপৰ নহ'ল আৰু সেই পদখিনি ৰৈ গ'ল। গতিকে তাৰ পিছৰে পৰাই যেন টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে কোনো বিজ্ঞাপন উলিয়াই নিদিলে, বিশেষকৈ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে। গতিকে আমি আহ্বান জনাইছোঁ, খুব সোনকালে চৰকাৰে ব্যৱস্থা কৰক এইটোৰ ওপৰত। আৰু BTR যিখিনি টেট পাছ কৰা প্ৰাৰ্থী তেওঁলোকেও হয়তো নিজৰ জীৱনৰ প্ৰতি এটা ভাল মুহূৰ্ত নামি আহিব এইখিনিয়ে। আৰু পুনৰবাৰ BTR চৰকাৰক কাটৰ আহ্বান জনাইছোঁ, আপোনালোকে খুব সোনকালে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। এইখিনিয়ে আজিলৈ সামৰি মাৰিছোঁ।
ধন্যবাদ। জয় আই অসম।